ক'ত আছানো? এফালে আহাচোন। কোৱা মাজনী, কি হ'ল? কি কৰি আছিলা আমাৰ বাহিৰত? আজি ঘৰত ৰং কৰা মানুহকেইটা আহিছে ন, সেইকেইটা মানুহকেইটাক সেইটো কাৰণে অলপ ঘৰটো দেখাই দিছোঁ। বাহিৰখন ক'ত ক'ত কালাৰ কৰিব লাগে, ক'ত ক'ত কি কৰিব লাগে চব দেখাই দিছোঁ। দেউতা নাই ন, দেউতা বজাৰলৈ গ'ল যে, সেইটো কাৰণে ময়ে দেখাই দিবলগীয়া হৈছে। কালাৰ কৰা মানুহকেইটা আহিলেই ন? আহিলে মাজনী। পিছে তুমি মোক কিয় মাতিছিলা কোৱাচোন? পিছে মাজনী, তুমি ইমান ধুনীয়াকৈ সাজি কাচি ক'লৈ যোৱা? আৰু বিয়াত পিন্ধিবলৈ থোৱা কাপোৰযোৰ পিন্ধিলা যে কিয়? আৰু গহনা গাঁঠৰিও পিন্ধি লৈছা, ক'ত যোৱা তুমি? মা, তুমি চাগে পাহৰিলা ন? আজি যে মোক বাবাটোৱে লগ কৰিবলৈ মাতিছিলে আৰু সি মোক এযোৰ ভাল কাপোৰ পিন্ধি যাব কৈছিলে আৰু গহনা চহনা ভালকে পিন্ধি ওলাই যাব কৈছে। তাই হেনো কোনোবা সম্বন্ধীয় মানুহৰ ঘৰতো নিব আৰু মন্দিৰতো সোমাব, সেইটো কাৰণে পিন্ধি লৈছোঁ মা। মই পাহৰিছিলোঁ এই কামৰ প্ৰেছাৰত তোমাৰ বিয়াৰ। পিছে সি তোমাক নিব আহিব নেকি? মা, সি মোক নিব আহিব। মাতিছে, এতিয়া ফোন কৰিছিলে, সি আহি আছে হেনো। মই ৰাস্তালৈ ওলাই যাবলৈ কৈছে মোক। ঠিক আছে, যোৱা। পিছে এটা কথা মাজনী, আজিয়ে যোৱা আৰু আজিৰ পৰা তাক কৈ দিবা হা। এতিয়া তোমাৰ বিয়াৰ ডেটটো ফিক্স হ'ল ন? কালি নে পৰহি ফোন কৰি সেয়া ডেট ল'লে নহয় তোমাৰ দেউতাই। চ' আজিৰ পৰা কাইলৈ পেণ্ডেল পেলাবহি তোমাৰ। আজি যোৱা বাৰু, আজিৰ পৰা আৰু তাক ক'বা হা, পেণ্ডেলৰ খুঁটা পুতিলে মানে কইনাজনী বাহিৰলৈ যাব নাপায়। চ' সেইটো কাৰণে আজিৰ পৰা নাযাবা আৰু, আজিৰ পৰা তাক কৈ দিবা কথাটো। হ'ব মা, মই কৈ দিম তাক। এতিয়া মই যাওঁ দেই। তুমি যোৱা, মই ৰং কৰা মানুহকেইটাক চাওঁগৈচোন। ক'ত ক'ত ৰং কৰিব লাগে দেখাই থাকিব লাগিব, নহ'লে আকৌ গণ্ডগোল লগাব। যোৱা যোৱা মা, ময়ো যাওঁ আৰু। মই যে আজি একেবাৰে যাবলৈ ওলাইছোঁ। বাবাই খালি মোক যিটো প্ৰস্তাৱ দিছে, সেইটো প্ৰস্তাৱ মই নামানিলেও বিপদ, আৰু মানিলেও তোমালোকে অন্তৰত দুখ পাবা মা, আৰু নামানিলেও গোটেই জীৱনটো তোমালোক দুখত থাকিব লাগিব। আজি যদি মই তাইলৈ পলাই নাযাওঁ, সি হেনো মোক আৰু কেতিয়াও বিয়া নাপাতে, বিয়াখন ভাঙি দিব হেনো মা। সেইকাৰণে মোৰ উপায় নাই, মোক ক্ষমা কৰিবা মা। মই তোমালোকৰ অন্তৰত দুখ দি যাবলৈ ওলাইছোঁ। তোমালোকে মোৰ বিয়াৰ কাৰণে ইমান যা যোগাৰ কৰিছা, চব অথলে যাব মা। চৰি মা, মোক ক্ষমা কৰিবা। আজি যদি মই তাইৰ লগত নাযাওঁ, তোমালোকে তেতিয়া বেছি কষ্ট পাবা মা মোৰ বিয়াখন ভাগিলে। আৰু আজি যদি যাওঁ, অকল কষ্টটো পাবা, কিন্তু অলপ কম পাবা। আৰু মোৰ বিয়াখন ভাগি গ'লে কিন্তু তোমালোকে বেছি কষ্ট পাবা মা। সেই বুলি ভাবি পেলাই মই আজি যাবলৈ ওলাইছোঁ। মোক ক্ষমা কৰিবা মা। বাবাটোৱেচোন মোক এইডোখৰতে ৰ'বলৈ কৈছিলে। সি কৈছিলে মই পালোহিয়ে বুলি। এতিয়ালৈকে নাইচোন মানুহটো, ক'তো দেখা দেখি নাই। সৌজন আহিছে চাগে, মোক দেখি আহিছে। গাড়ীখন আগত ৰখালে আকৌ, মই সেইটো কাৰণে দেখা নাই। কুহি, তুমি ইয়াতে ৰৈ আছা যে? মই সেইডোখৰত ৰৈ আছো তুমি যাবা বুলি। মই তোমাক দেখা নাছিলো বাবাটো, তুমি গাড়ীৰ ভিতৰত আছিলা ন, মই নামি আহোঁতেহে দেখিছোঁ। ব'লা এতিয়া যাওঁ। ব'লা ব'লা। কি হ'ল কুহি, মন মাৰি আছা যে? মই অথনিৰ পৰা চাই আছো তোমাক, একোটা কোৱাও নাই মুখেৰে, অকল মনটো মাৰি আছা যে কিয়? কিয় মন মাৰি আছো তুমি নাজানা নেকি? তুমি আজি যিটো প্ৰস্তাৱ দিছা মোক, মোৰ কি মন ভাল লাগিব কোৱা? মই তোমাক কি বেয়া প্ৰস্তাৱ দিলোঁ? আমাৰতো এনেও বিয়া হ'বলৈ গৈয়ে আছে ন, আজি হোৱা কাইলৈ হোৱা একেটা কথাই। সেইটো কথা নহয় বাবাটো, মোৰ ঘৰৰ মানুহখিনিয়ে কিমান দুখ পাব অন্তৰত, তুমি জানো এবাৰ ভাবিছা? কোৱা তুমি, আমাৰ এনেও বিয়া হ'লহেঁতেনেই ন, ইমান লৰালৰি কৰাৰ কিহৰ দৰকাৰ আছিলে কোৱাচোন তুমি? আজি আমাৰ ঘৰত ৰং কৰিছে মোৰ বিয়াৰ কাৰণে, পেণ্ডেল পেলাবহি কাইলৈ। তুমি ইমান লৰালৰি কৰাৰ কি দৰকাৰ আছিলে? বিয়াৰ ডেট পৰ্যন্ত ফিক্স হৈ যোৱাৰ পাছত তুমি এনেকুৱা কিয় কৰিছা কোৱাচোন? তোমাক একো বুজাই থাকিব নাই, তোমাৰ যাব মন নাই, তুমি গুচি যোৱা, সেইটোৱে কথা। তুমি তেনেকৈ ক'লে নহ'ব নহয় বাবাটো, কোৱাচোন? এজনী ছোৱালী এখন বিয়া ঠিক হোৱাৰ পাছত পটককৈ যদি বিয়াখন ভাগি যায়, কিমান বদনাম ওলাব কোৱাচোন? আৰু মোৰ মা দেউতাই অলপ কষ্ট পাবনে? তুমি ডাইৰেক্ট কৈ দিছা কালি, মই যদি আজি তোমাৰ লগত নাহোঁ তুমি বিয়া ভাঙি দিবা বুলি। উপায় নাপায়তো আহিবলগীয়া হৈছে ন, সেইটো কাৰণে। তেতিয়াহ'লে এতিয়া কিয় চিঞৰি আছা? এতিয়া তুমি সুখী নে অসুখী মই তোমাক সেইটো সুধিবলৈ যোৱা নাই। তোমাৰ যদি আহিব মন নাই, তুমি আজি আহিব নালাগিছিলে। ইমানকৈ কথা শুনাই থাকি কি লাভ আছে? হ'ব দিয়া, মই একো নকওঁ আৰু তোমাক। একো নক'বা, মনে মনে আহি থাকা। এনেওতো তোমাৰ মোৰ লগতে বিয়া হ'লহেঁতেন ন। বাবাটো মাকজনী বৰ বেলেগ সাংঘাতিক দেই, মোক গোটেই কামখিনি কৰাই ল'লে। এতিয়া
আনিব সময় হ'ল অথনিতে ক'লে বোলে আনিবলৈ গৈছে বোলে মোক ৰাতিপুৱাই খবৰ দি থৈ গ'লহি একদম আহি পেলাই আনি এতিয়া আকৌ মানুহজনী দেখা দেখিয়ে নাই কাম কৰিব লাগে একদম লোকৰ জাঁচ লৈ একদম খং উঠি গৈছেগে ভগিমাই তই বাহিৰত আছহি যে কিয় কথা নক'ব আপুনি ইমান দেৰি কৰিছে অথনিতে ৰাতিপুৱাতেচোন ক'লেহি বাবাটোৱে ছোৱালীজনী আনিবলৈ গৈছে বুলি এতিয়ালৈকে আপোনাৰ দেখা দেখি নাই মোৰ চব কাম কৰি হৈ গ'লগে খং কেলে কৰিছনো ভগিমাই এই আমাৰ ঘৰটো অলপ ঠিক ঠাক কৰি আছিলে এখেতে সেইটো কাৰণে অলপ সহায় কৰি দিছিলোঁ টিং চিংবোৰ চব বেয়া হৈ আছিলে ন অলপ ঠিক ঠাক কৰিবলৈ কৈ থৈ আহিছিলোঁ সেইটো বাৰু বুজিছোঁ পিছে বাবাটো কেতিয়া পাবহি আমাৰ গাড়ীখনো লৈ গ'লহি মই ফোন কৰিছিলোঁ তালৈ সি আহি আছোঁ বুলি কৈছে আৰু তোক মই এটা ধন্যবাদ দিবলৈ অথনি ৰাতিপুৱা থাকিয়ে গ'ল কিহৰ কাৰণে বা ধন্যবাদ দিব আপুনি যে মোক ইমান ডাঙৰ সহায় এটা কৰিছ আৰু মোৰ বোৱাৰীজনী আহিব বুলি যে তই ঘৰটো ৰং চং কৰি একদম ঠিক ঠাক কৰিলি সেইকাৰণে হ'ব আপোনাৰ বোৱাৰী আহিব বুলি মই ৰং কৰা নাই এনেও মানুহজনে ৰং কৰিম বুলি কৈয়ে আছিলে মই ভাবিলোঁ নতুন ছোৱালীজনী অহাৰ আগে আগে কৰি দিলেই হ'ল এনেও কৰিম বুলি ভাবিয়ে আছিলে যেতিয়া হ'ব দে খং কৰি নাথাকিবিচোন ইমান খং বেয়া হাল নহয় মই আহিলোঁ নহয় এতিয়া কি কৰিব লাগিব মোক কবি সব কাম কৰাৰ পাছত এতিয়া কি কৰিব লাগিব বুলি নুসুধিব মই সুধিছোঁ বাবাটো কেতিয়া আহিব কাৰণ আমাৰ ভুৱনক গাড়ীখন লাগে বাবাটোৱে আমাৰ গাড়ীখন লৈ যোৱা নাই জানো সি গৈ তিনিআলিত ৰখি আছেগে কৈছিলে মোক বাবাটোৱে সি হেনো তিনিআলিত ৰৈ আছে গাড়ীখন দি পেলাই নি সিহঁতি এডোখৰ খোজকাঢ়ি গুচি আহিব আৰু হ'ব দে হ'ব দিয়ক অঁ সৌৱা বাবাটোহঁত পালেহি মা তোমালোক বাহিৰতে ৰৈ আছা যে তহঁতি আহিবি বুলিয়ে ৰখি আছোঁ পিছে ভুৱনক গাড়ীখন দিলি নে নাই তিনিআলিত দিলোঁ মা সি লৈ গৈছে গাড়ীখন বাবাটো এয়া কাৰ ঘৰ আৰু কি গাড়ীখন তোমালোকৰ নাছিলে নেকি নহয় মানে কুহিমাজনী গাড়ীখন আমাৰে আছিলে তাক লাগে বুলি ক'লে সেইটো কাৰণে সি লৈ গ'লগৈ আৰু এয়া তোমাৰ পেহীয়েৰা ঘৰ কিয় আমাৰ ঘৰলৈ নাযাওঁ ঘৰলৈ নিনিয়ে নেকি ইয়াত আমি সোমোৱালে যে মোক বাবাটোৱে নহয় মানে আমাৰ এখেতে বিয়াৰ যা যোগাৰ কৰি আছিলে ন এতিয়া ঘপককৈ বাবাটোৱে তোমাক লৈ আহিলে অলপ খং কৰিছে সেইটো কাৰণে তোমাক ইয়াতে দুদিন ৰাখিম আৰু তাৰপাছত ঘৰলৈ লৈ যামগৈ মই বাবাটোক কৈছিলোঁ ন বিয়ালৈচোন বেছি দিন নাছিলে আৰু ইয়াৰনো কি উৎপাত লাগিলে নাজানো আৰু মোক যেনেকৈহে ক'লে ময়ো আহিবলৈ বাধ্য হ'লোঁ আৰু হ'ব দিয়া আহিলা যেতিয়া আৰু উপায় নাই এতিয়া তহঁতি চবে কথা পাতি আছ মোকো চিনাকি কৰাই দে আকৌ বোৱাৰীৰ লগত অহ পাহৰিছিলোঁ পেহী কুহি এয়া আমাৰ পেহী দেই নমস্কাৰ পেহী নমস্কাৰ পিছে মাজনী তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মোৰ ভণ্টি দাদা নবৌ আৰু মা দেউতা ঠিকে আছে দিয়া পিছে দুখ চুখ কৰি নাথাকিবা আৰু বাবাটো এনেকৈ লৈ আহিলে এতিয়া কি কৰিবা আৰু দুখটোতো লাগিবই ন পেহী আমাৰ বিয়া ঠিক হৈ আছিলে ন আমাৰ লভ মেৰেজ হোৱা হ'লে বেলেগ কথা আমাৰ এৰেঞ্জ মেৰেজ হৈছিলে দুইখন ঘৰে জনাজনিকে আৰু ই মাছ ধগত এনেকুৱা কৰি দিছে কাৰণো বেয়া নালাগিব ন আৰু মোৰ মা দেউতাইতো গমেই নাপায় মই যে ইয়ালৈ গুচি আহিলোঁ এতিয়া ফোন কৰি জনালেহে হ'ব মইতো জনাবলৈ মোৰ সাহস নাই বাবাটোক মই আহোঁতেই কৈছোঁ তুমি জনাবা বুলি হ'ব দিয়া তুমি চিন্তা কৰিব নালাগে মই তোমাৰ মালৈ ফোন কৰি দিম তোমাক যে আমাৰ বাবাটোৱে একেবাৰে লৈ আহিলে হ'ব দিয়ক আৰু মই এতিয়া হয় নিদি কি কৰিমনো মোৰ নিজস্বতা নায়েই এতিয়া চিন্তা কৰি নাথাকিবা মাজনী চব ভাল হ'ব দিয়া আৰু ব'লা এতিয়া ভিতৰলৈ যাম বাহিৰতে কথা পাতি থাকিবা নেকি ব'লা মই পাহৰিছিলোঁ ব'লা ভিতৰলৈ যাওঁ ব'লা মা আৰু এটা কথা নহয় কুহিহঁতৰ ঘৰলৈ ফোন কৰি দিব লাগিছিলে তুমি কৰিবানে মই কৰিম মই কৰি দিম দে তহঁতি ব'ল ভিতৰলৈ ব'ল ফোন পাছত কৰিবি গোটেই দিনটো পৰি আছে দে তাই ফুৰিবলৈ আহোঁ বুলিহে ওলাই আহিছে হ'ব দে ফোনটো পাছত কৰিলেও হ'ব এতিয়া ব'লচোন ভিতৰলৈ ব'ল কিবা এটা খাই ল'বি চাহ তাহ অকণমান তাইৰো চাগে ভাগৰ লাগিছে ন গাড়ীত আহি পেলাই পখিলে বৌ ব'লক ব'লা ইহঁতক লৈ ব'লা আকৌ ঠিকে কৈছে বগীমাই ব'ল ফোন পাছত কৰিলেও হ'ব ব'লা মাজনী হে ভগৱান ছোৱালীজনীক ভালে কুশলে ৰাখিবা আৰু দেই ছোৱালীজনী বহুত ভাল ছোৱালী হয় আৰু বহুত ভাল ঘৰৰ ছোৱালী কেনেকৈনো ইহঁতৰ পাল্লাত ফচিলে নাজানো আৰু দেই মোকে পাপে চুব যেন পাইছোঁ পাই মই ইমান এখন কৰি দিছোঁ ভগৱান মোক দুখ দাই নধৰিবা আৰু দেই লোকক সহায় কৰিবলৈ গৈ নিজে পাপ চপাই লোৱাহে হৈছে নেকি লোকৰ ছোৱালী এজনীৰ জীৱনটো ধ্বংস হ'ব এতিয়া এই মাকে পুতেকে অকল ধনৰ আশাতে তাইক লৈ আহিছে দেখিছেনে বন্ধুসকল এই মাকে পুতেকে ধনৰ আশাত কি কৰিব গৈ আছে মই হ'লে নাজানো আৰু দেই
মই সহায় কৰি ভুলেই কৰিছোঁ নে ভালেই কৰিছোঁ নাজানো আৰু ভগৱান। মইতো একো কৰা নাই দিয়া, ভগৱানে মোক এনেও পাপে নচুৱে মোক। আৰু বন্ধুসকল, আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে বাৰু? কমেণ্ট কৰি কমেণ্ট বক্সত জনাবচোন, তেতিয়াহে আমি উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ। আৰু বন্ধুসকল, বহুত দিন ভিডিঅ' দিব পৰা নাই, বেয়া নাপাব। অলপ অসুবিধা হোৱাৰ বাবে ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু যদি আমাৰ ভিডিঅ'বিলাক চাই পেলাই আপোনালোকে ভাল পাইছে, তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ছাবস্ক্ৰাইব কৰিলে নহ'ব, আকৌ কাষতে থকা ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব। তেতিয়াহে আমাৰ আগন্তুক ভিডিঅ'বিলাক যেতিয়া আপলোড দিওঁ, তেতিয়া আপোনালোকে নটিফিকেশ্যন পাব। চ' বন্ধুসকল, আজিলৈ বাই বাই। আৰু কুঁহিৰ জীৱনটো কি হয় নাজানো আৰু দেই, ভগৱানেহে জানে। চ' কুঁহিৰ জীৱনটোৰ বিষয়ে জানিবলৈ হ'লে আপোনালোকে আমাৰ আগন্তুক ভিডিঅ'বিলাক চাব লাগিব। চ' চাই থাকিব আমাৰ ভিডিঅ'বিলাক হা। এতিয়া আজিলৈ বাই বাই।